সকলোকে আকৌবাৰ ওয়েলকাম জনাইছোঁ। আজি মই লৈ আহিছোঁ একেবাৰে সিম্পল ইজি একেবাৰে কম সময়তে হোৱা এই ৰেচিপিটো। খুব ভাল পাইছোঁ আমি খাই, সেইকাৰণে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব, তেতিয়াহে গম পাব যে মই কেনেকৈ বনালোঁ আৰু এই ৰেচিপিটো খাবলৈ কিয় ইমান সোৱাদ হ'ল। এইটো হৈছে বেঙেনাৰ মছলা দিয়া কাৰী। আৰু বেঙেনা আমি সাধাৰণতে বিভিন্ন পদ্ধতিৰে খাওঁ, ফ্ৰাই কৰি খাওঁ, পিটিকা খাওঁ, ভাজি বনাই খাওঁ, কিন্তু মই অলপ বেলেগ ধৰণে বনাইছোঁ, সেইবাবে আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। আহকচোন মই কেনেকৈ বনাইছোঁ চাওঁ। ইমানখিনি বেঙেনা লৈছোঁ, এইখিনি আমাৰ ঘৰুৱা বেঙেনা। আৰু এইখিনি বেঙেনা অলপ খজুৱাই, যিহেতু ঘৰুৱা বেঙেনা হয়। বেঙেনাখিনি এনেধৰণে চাফা কৰি ল'ম। ঠাৰিত লাগি থকা কাঁইটকেইডালো আঁতৰাই ল'ম। এতিয়া বেঙেনাটো মাজতে চাৰিফাল কৰি দিছোঁ। চাব লাগিব যাতে ঠাৰিডাল এৰাই নাযায়। এনেধৰণে বাকীকেইটা বেঙেনাও মই কাটি ল'ম। এইয়া চাওক, এনেধৰণে বেঙেনাকেইটা কাটি ল'লোঁ। এনেধৰণে কাটিলে এটা সুবিধা হয়, যিখিনি আমি মছলা ব্যৱহাৰ কৰিম সেইখিনি ইয়াত সোমাব আৰু গ্ৰেভিটো ইয়াত সোমাই যাব। বেঙেনাখিনিৰ পৰা খজুৱা ভাৱটো যাবৰ কাৰণে নিমখ পানীত 10 মিনিটমান তিয়াই ৰাখিম। এতিয়া বেচনৰ ঘোলখিনি বনাই ল'ম। এয়া এহেটা বেচন লৈছোঁ। সৰু চামুচেৰে আধা চামুচ এয়া জিৰা গুড়ি লৈছোঁ। অলপমান হালধি দি দিছোঁ। অলপমান নিমখ দি দিছোঁ। অলপকৈ পানী ঢালি মই এনেধৰণে ঘোলটো বনাই ল'লোঁ। বহুত বেছি ডাঠো নহয়, বহুত বেছি পনীয়াও নহয়। 10 মিনিটৰ পাছত বেঙেনাখিনি পানীৰ পৰা উঠাই ল'লোঁ। এতিয়া গেছত কেৰাহীখন উঠাই দি তেল দি দিলোঁ। তেল এয়া অলপ গৰম হৈছে। বেঙেনাবিলাক এনেদৰে বেচনত জুবুৰিয়াই তেলত দি দিম। শিলুটি কৰি বেঙেনাকেইটা ভালদৰে ফ্ৰাই কৰি ল'ম। বেঙেনাখিনি ফ্ৰাই হৈ গ'ল। এতিয়া তেলৰ পৰা উঠাই ল'ম আৰু বাকীকেইটা বেঙেনাও এনেধৰণে ফ্ৰাই কৰি ল'ম। থাকি যোৱা তেলকণতে কাৰীখিনি বনাই ল'ম আৰু তেলৰ পৰা যিখিনি ক'লা আছিলে সেইখিনি উঠাই দিছোঁ। তেলতে 2টা ইলাচি দি দিছোঁ আৰু এটুকুৰি ডালচেনি দিছোঁ। সৰু চাইজৰ 2 খিলা তেজপাত দি দিছোঁ আৰু কেইটামান জিৰা গুটি দিছোঁ। জিৰা গুটি ফুটি উঠিলে এতিয়া 2টা পিঁয়াজ ডাঙৰ চাইজৰ মিহিকৈ কাটি লৈছোঁ, সেইখিনি ইয়াতে দি দিছোঁ। দুই 3 ছেকেণ্ডমান পিঁয়াজখিনি ভজাৰ পাছত এয়া আদা নহৰু বটাখিনি দি দিছোঁ। গোটেইখিনি মিক্স কৰি আৰু আধা মিনিট ভাজিব লাগিব। এতিয়া ইয়াতে হালধি 1 চামুচ দিছোঁ। এয়া ধনিয়া গুড়ি আধা চামুচ দিছোঁ, জিৰা গুড়ি আধা চামুচ, গৰম মছলা আধা চামুচ আৰু জলকীয়া গুড়ি অলপমান। জলকীয়া গুড়ি আপোনালোকে নিজৰ হিচাপ মতে দিব। যি বেছি জ্বলা খায় সি অলপ বেছি পৰিমাণও দিব পাৰে। মই অলপ কমকৈ ব্যৱহাৰ কৰিছোঁ। মছলাখিনি ভালদৰে ভাজি লৈছোঁ। এতিয়া 2টা বিলাহী মই পেষ্ট বনাই লৈছিলোঁ, এয়া পেষ্টখিনি দি দিছোঁ ইয়াতে। পেষ্টৰ সলনি বিলাহী 2টা সৰুকৈ কাটিও দিব পাৰে। তেনেদৰে অকণমান সময়টো বেছিকৈ লাগে, সেইবাবে মই পেষ্ট বনাই দিছোঁ। গোটেইখিনি ভালদৰে লৰাই দিছোঁ। মছলাখিনি ভজা হৈ গৈছে। এতিয়া ইয়াত এটা চিক্ৰেট ইনগ্ৰেডিয়েণ্ট ইউজ কৰিম। সেইটো হৈছে বাদামৰ গুড়া। কেঁচা বাদামখিনি ভালদৰে ভাজি লৈ গুড়া কৰি লৈছোঁ আৰু তাৰে 1 চামুচ ইয়াতে দি দিছোঁ। এইখিনি দিলে এই কাৰীখন খাবলৈ বৰ সোৱাদ হয়। আপোনালোকে এই বাদামৰ গুড়াখিনি দি বনাই খাই চাব। এতিয়া আৰু বহুত বেছি দেৰি ভাজিব নালাগে। ইয়াতে পানী এড কৰি দিছোঁ, নহ'লে লাগি ধৰিব।
এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ। নিমখটো মই প্ৰথমে ব্যৱহাৰ কৰা নাছিলোঁ, ইয়াৰ পানীৰ জোখটো চাইহে নিমখটো ব্যৱহাৰ কৰিব লাগিব। এতিয়া ঢাকোনখন লগাই এটা উতল আহিব দিম। এয়া চাওক উতল আহিলেই এতিয়া ইয়াতে ফ্ৰাই কৰি লোৱা বেঙেনাকেইটা এটা এটাকৈ দি যাম। বেঙেনাখিনি দিয়াৰ পাছত একেবাৰে ল' ফ্লেমত 5 মিনিট সময় এনেদৰে ৰাখিব লাগিব। এয়া 5 মিনিটৰ পাছত চাওক বেঙেনাৰ মছলা কাৰী ৰেডি হৈ গ'ল। একেবাৰে চিম্পল আৰু একেবাৰে সহজ পদ্ধতিৰে ৰেচিপিটো বনালোঁ। খাবলৈ বহুত সোৱাদ হৈছে। এনেধৰণে যদি বনাই খাওঁ তেতিয়া হোটেল ৰেষ্টুৰেণ্টৰ সোৱাদ আমি পাহৰি যাম। এনেধৰণে আপোনালোকেও বনাই খাই চাব আৰু আলহী আহিলেও আমি এনেধৰণে বনাই খুৱাব পাৰোঁ। খাবলৈ খুব ভাল হৈছে। আপোনালোকে বনাই খাই কেনেকুৱা পালে মোক কমেণ্টত জনাব। ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভৱিষ্যতলৈও এনেকুৱা ভিডিঅ'বিলাক মই আনি থাকিম।